নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ দুটি মনৰ জোনাক নামৰ জনপ্ৰিয় ধাৰাবাহিকখনত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী উপাসনা প্ৰিয়ম আৰু অভিনেতা কমল লোচন ডেকাৰ বৰ্তমানৰ কেইটামান কেতিয়াও নেদেখা ফটো। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তাৰ আগত আপোনালোকে যদি এতিয়াও দুটি মনৰ জোনাক শেষ হোৱাৰ দৃশ্যবোৰ চোৱা নাই তো ওপৰত থকা আই বটনটোত ক্লিক কৰি যদি আপুনি চাব খোজে তো চাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ একদমেই নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ।